নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে এটা বহুত দৰকাৰী খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে হয় আমি যেটো শিক্ষা ব্যৱস্থাত পঢ়ি আছো বৰ্তমান এই শিক্ষা ব্যৱস্থাটোৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হ'ব গোটেইখিনি তথ্য গোটেইখিনি ইনফৰমেশন আপোনালোকক জনাম কি পৰিৱৰ্তন হ'ব আমাৰ শিক্ষা ব্যৱস্থাত চাওক শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তনে উচ্চ শিক্ষা আৰু নিম্ন শিক্ষা দুয়োটা শিক্ষা ব্যৱস্থাতে প্ৰভাৱ বিস্তাৰ কৰিব ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ আৰু এই শিক্ষা ব্যৱস্থা যেতিয়া আইনত পৰিণত হ'ব তেতিয়া সেপ্টেম্বৰ অক্টোবৰ মাহত যেতিয়া স্কুল কলেজসমূহ ভালদৰে খুলিব তেতিয়া এই শিক্ষা ব্যৱস্থাটো কাৰ্যকৰী হ'ব এতিয়া জানিলো আমি কি পৰিৱৰ্তন হ'ব শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষা আৰু নিম্ন শিক্ষা দুয়োটা ব্যৱস্থাৰে আমি কথাখিনি ভালদৰে বুজি লওঁ আহক চাওক আমি যি পদ্ধতিৰে ইতিমধ্যে পঢ়ি আহিছোঁ এই পদ্ধতিটো 10+2 পদ্ধতি মানে ক্লাছ 10 লৈকে আমি এটা পদ্ধতিত পঢ়ি আহিছোঁ একে ধৰণে পঢ়ি আহিছোঁ 10টা বছৰ এটা শিক্ষা ব্যৱস্থাৰ ভিতৰতে পঢ়ি আৰু ক্লাছ 10ত মেট্ৰিক পৰীক্ষা দিছোঁ তাৰ পাছত আমি 2 বছৰ 10+2 10 টো গ'ল 10 বছৰত আৰু 2 বছৰ আমি আৰ্টছ সায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীম লৈ বা আন যিকোনো ষ্ট্ৰীম লৈ আমি হাই সেকেন্ডাৰী ফাইনেল এক্সাম দিছোঁ সো 10+2 এই ধৰণৰ পদ্ধতিৰে আমি ইতিমধ্যে পঢ়ি আহিছোঁ কিন্তু এতিয়া শিক্ষা ব্যৱস্থাটো 10+2 সলনি কৰি 5+3+3+4 এই ব্যৱস্থাটো কৰিবলৈ গৈ আছে সব এই শিক্ষা ব্যৱস্থাটোত প্ৰথমতে যেটো 5 আছে এই 5টোই 5টা বছৰ বুজাইছে আৰু এই 5টা বছৰৰ ভিতৰত প্ৰথম বছৰটো অংগনবাদী স্কুলত গৈছে মানে নিম্ন শিক্ষাৰ ব্যৱস্থা হ'ব এটো অংগনবাদী স্কুলত 1 বছৰ তাৰ পাছত প্ৰি স্কুলত 1 বছৰ প্ৰি স্কুল তাৰ পাছত কেজি স্কুল আৰু কেজিক এটা বিশেষ নাম দিছে বাল ভাটিকা বুলি আৰু তাৰ পাছত ক্লাছ 1 ক্লাছ 2 এই গুটেখিনি মিলি 5 বুজাইছে মানে 5টা বছৰ অংগনবাদী প্ৰি স্কুল কেজি বা বাল ভাটিকা আৰু ক্লাছ 1 ক্লাছ 2 আৰু এই 5টা বছৰত খেলা ধুলাৰ মাধ্যমেৰে শিক্ষা ব্যৱস্থাটো আগুৱাই নিয়া হ'ব মানে খেলা ধুলাৰ মাধ্যমেৰে পঢ়োৱা হ'ব ছাত্ৰ ছাত্ৰীবিলাকক তাৰ পাছত 3 টো বুজাইছে যে আমাৰ কি আছিল 5+3+3+4 5 টো ইতিমধ্যে আমি আলোচনা কৰিলো তাৰ পাছত 3 আছে এই 3 টো বুজাইছে ক্লাছ 3 ক্লাছ 4 আৰু ক্লাছ 5 আৰু এই তিনিটা বছৰত খেলা ধুলাৰ মাধ্যমেৰে পঢ়োৱা হ'ব ছাত্ৰ ছাত্ৰীসকলক আৰু ডিসকভাৰী বেসড আৰু এক্টিভিটি বেসড পাঠদান কৰা হ'ব তাৰ পাছৰ 3 টো বুজাইছে ক্লাছ 6 ক্লাছ 7 আৰু ক্লাছ 8 এই তিনিটা শ্ৰেণীৰ কথা বুজাইছে আৰু ক্লাছ 6 7 8 এই ক্লাছ তিনিটাত এক্সপেৰিমেন্টেল লাৰ্নিং হ'ব মানে প্ৰেক্টিকেল লাৰ্নিং হ'ব বিশেষকৈ আৰু এই মিডল ষ্টেজটোত সাবজেক্ট বিলাকৰ পৰিচয় কৰোৱা হ'ব ভালদৰে এইটো সময়ত ইন্টাৰ্নশিপ কৰোৱা হ'ব আৰু লগতে গ্লোবেল এডুকেশ্যন দিয়া হ'ব তাৰ পাছৰ আৰু একেবাৰে শেষৰ 4 টো বুজাইছে ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 আৰু ক্লাছ 12 ইম্পৰ্টেন্ট কথাটো হ'ল যে 11 12 এইকেইটা ক্লাছত ছাত্ৰ ছাত্ৰীসকলে যিকোনো সাবজেক্ট নিজস্ব ভালপোৱা যিকোনো সাবজেক্ট ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে আৰু এই 11 12 ক্লাছ কেইটাত কোনো নিৰ্দিষ্ট ষ্ট্ৰীম নাথাকে যে আৰ্টছ কমাৰ্চ আৰু সায়েন্স তেনেকুৱা কোনো নিৰ্দিষ্ট ষ্ট্ৰীম নাথাকে ছাত্ৰ ছাত্ৰীসকলে সায়েন্সৰ সাবজেক্টৰ লগত আৰ্টছৰ সাবজেক্ট বা কমাৰ্চৰ সাবজেক্ট যিকোনো সাবজেক্ট ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ সায়েন্সৰ ষ্টুডেন্ট এজনে যে কেৱল সায়েন্সৰে সাবজেক্ট ল'ব লাগিব তেনেকুৱা কথা নাথাকিব এডুকেশ্যনত এই শিক্ষা ব্যৱস্থাত আৰু আৰ্টছৰ ছাত্ৰ বা ছাত্ৰীসকলে যে আৰ্টছৰ সাবজেক্টে ল'ব লাগিব কেৱল যেটো বৰ্তমান চলি আছিল তেনেকুৱা কথা নাথাকিব আৰ্টছৰ ষ্টুডেন্ট এজনে সায়েন্সৰ সাবজেক্ট যদি ভাল পায় সায়েন্সৰ এটা সাবজেক্টও ল'ব পাৰে বা দুটা ল'ব পাৰে বা যিমানটা বিচাৰে তিমানটা ল'ব পাৰে গতিকে এইটো এটা মুকলি শিক্ষা ব্যৱস্থা হ'ব ছাত্ৰ ছাত্ৰীসকলে যিকোনো সাবজেক্ট ল'ব পাৰে যেনে ধৰক সায়েন্সৰ ষ্টুডেন্ট এজনে সায়েন্সৰ সাবজেক্টৰ লগতে সংগীতৰ সাবজেক্টটো ভাল পায় সংগীতটো ভাল পায় সো সংগীতৰ সাবজেক্ট হিচাপেও তেওঁ সংগীতটোক সাবজেক্ট হিচাপে ল'ব পাৰে তেওঁ গতিকে এইটো এটা সম্পূৰ্ণৰূপে এটা মুকলি শিক্ষা ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব আৰু যথেষ্ট সুখী হ'ব ছাত্ৰ ছাত্ৰীসকল এটা এটা বহুত ভাল পদক্ষেপ তাৰ পাছত উচ্চ শিক্ষা ব্যৱস্থাত ডিগ্ৰীৰ ক্ষেত্ৰত এটা বিশেষ পৰিৱৰ্তন হ'ব বৰ্তমান যেটো 3 বছৰীয়া ডিগ্ৰী কোৰ্স চলি আছে এটো 3 বছৰীয়া থাকিব কিন্তু যদি ছাত্ৰ বা ছাত্ৰী এজনীয়ে বহুতো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে 1 বছৰ পঢ়ি কিবা কাৰণত পঢ়াটো বাদ দিবলগীয়া হয় আৰু পিছত যদি পঢ়িব ইচ্ছা কৰে কিন্তু 1 বছৰটো আগতে লজ হৈ গৈছিল বা এতিয়া লজ হৈ গৈছিল কিন্তু এই শিক্ষা ব্যৱস্থাটোত এই 1 বছৰ পঢ়াৰো এখন সাৰ্টিফিকেট এখন দিয়া হ'ব আৰু যদি 2 বছৰ পঢ়ে তেনেহলে 2 বছৰৰ সাৰ্টিফিকেট এখন দিয়া হ'ব এই 1 বছৰ বা 2 বছৰ ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে
পুনৰ পঢ়িবলগীয়া নহয় যদি তেওঁ পিছত ডিগ্ৰী পঢ়িব বিচাৰে। এই চাৰ্টিফিকেটখন দেখাই দিলে মই 2 বছৰ পঢ়িছোঁ বা 1 বছৰ পঢ়িছোঁ, গতিকে সেই হিচাপত আগৰ মাৰ্কছটো থাকিবই, তাৰ পাছৰ পঢ়াখিনি তেওঁ কেৰি কৰি লৈ যাব পাৰিব। আৰু বহুতো পৰিৱৰ্তন হ'বলৈ গৈ আছে শিক্ষা ব্যৱস্থাটোত, গতিকে আপোনালোকে যদি বিচাৰে বিতংকৈ ভিডিঅ' তেনেহ'লে মই নেক্সট আৰু এটা ভিডিঅ' বনাম। আপোনালোকে যদি বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, ভালদৰে এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। গতিকে এইখিনি আপডেট আপোনালোকক আজিলৈ এইখিনি জনালোঁ। ভিডিঅ'টোৰ পৰা আপোনালোকে যদি উপকৃত হ'ব পাৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, আৰু ভিডিঅ'ত আপুনি কিবা যদি মন্তব্য আপোনাৰ আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপুনি যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক এনেধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। ধন্যবাদ।